নাভাবে গতিকে মোৰ সিদ্ধান্ত আৰু বেছি ডেঞ্জাৰাছ হ'ব লগতে কব দিছোঁ আৰু চকুতে নোৱাৰি ইয়াৰ পাছত কিন্তু বিক্ৰী লগ হৈ যাব ছুপাৰ ডুপাৰ লগ আৰু মিকি পাৱাৰ দেখি দুনিয়া আহিব ছুপাৰ ডুপাৰ চলিব বাৰে বাৰে দম কিয় দিয় ভয় লাগিছে মোলৈ আমেৰিকা খং উঠিছে কোন নে তই মোৰ চকুত হয় তোৰ নিচিনা হাজাৰজনী ছোৱালী কওক ৰৈ গ'ল কিয় কওক মোৰ নিচিনা হাজাৰজনী ছোৱালী আপুনি বিচনাত বগৰাই লয় তোমাৰ ৰাতিৰে নলওঁ আপনার আঙুলি কাজ করলে গুলশানি জমাতে নিচে কিন্তু আপনার ফালতু তারা কিন্তু মুহারি পেলাতে এখন মাজত অলপ হেৰি কৰিব লাগে কি হ'ল বিকি বিক্ৰম চলিহা লাজ লাগিছে নে ভয় লাগিছে তোমাৰ হাতত থাকিলে কবি থাকে ভাল লাগিছে বহুত ভাল লাগিছে চালান নাটক এখন হ'ব মই হ'ল হিৰো আৰে এই হ'ব হিৰো আৰু তই অভি ভিলেন সব পেটিndo এতে কেজি আলু কবি চকু কৰে অকণমান বহাই দিবা নেকি লাইটটো নালাগে এফালে এটা জন্তু আৰু আনফালে কি বুলি ভাবিছে আপোনালোকে জন্তু বক্ৰৰ আগত চিকাৰী কৌশল মানুহে ভালদৰে জানে বান্ধি বান্ধি টানি চুচৰাই কাপোৰে আহিম কাষত থৈ হাত ভৰি বান্ধি হয় খাই পেলাম হজম কৰিবা তুমি একেবাৰে হজম কৰিবা মানে এই যে তুমি দিলা দম বুকুখন কিবা কিদিনৰ পৰা তোমাৰ দম খাই একো খবৰ পৰা নাই বুকুত পৰা নাই মা কচম নেকি মোৰ বুকুত কিবা এটা হ'ল কেৱল ধম 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 আরে রিসার্চ কবই নয় গেলে কত তো হাম পিঠা কইছ আম পুরি বনৰীয়া হাতীয়ে মাজে মাজে অৰণ্যৰ পৰা ওলাই আহে মানুহৰ অৰণ্যলৈ চহৰলৈ বাঘ হেৰুৱাই টেনি টেনি কৰে তাৰ মাজতে জন্তুৰ অৱস্থা এনেকুৱাই হয় সেয়েহে জন্তুৰ স্থান বনৰ অৰণ্যত মানৱ অৰণ্যত নহয় শিলৰ দমত পৰিছে নহয় ইনজেকশ্যন ল'ব